হনুমান চালিচা পঢ়াৰ নিয়ম আছে। এই নিয়ম নামানিলে খং উঠে বজৰংবলীৰ। প্ৰতি মঙলবাৰ আৰু শনিবাৰে হনুমান মন্দিৰত ভক্তৰ ভিৰ। বহুতে প্ৰতিদিনে সুন্দৰকাণ্ড আৰু হনুমান চালিচা আবৃত্তি কৰে। কিন্তু আপুনি জানেনে যে হনুমান চালিচা পঢ়াৰ কিছু নিয়ম আছে। হনুমান কলিযুগতো উপস্থিত থাকে আৰু ভক্তৰ দুখ দূৰ কৰে। যদি আপুনি এই কাম নকৰে তেন্তে বজৰংবলীৰ আপোনাৰ ওপৰত খং উঠিব পাৰে। জানক এই বিষয়ে। হনুমান চালিচা কেতিয়া পাঠ কৰিব লাগে। হনুমান চালিচা সূৰ্য উদয় আৰু সূৰ্যাস্তৰ সময়ত পাঠ কৰিব নালাগে। মঙলবাৰ আৰু শনিবাৰে হনুমান চালিচাৰ আবৃত্তি আৰম্ভ কৰিব লাগে। যদি ব্ৰহ্ম মুহূৰ্তত হনুমান চালিচা পাঠ কৰা হয় তেন্তে শুভ ফল পোৱা যায়। হনুমান চালিচা কিমান বাৰ আবৃত্তি কৰিব লাগে। আপোনাৰ ভক্তি অনুযায়ী হনুমান চালিচা 7, 11, 21, 40 আৰু 108 বাৰ আবৃত্তি কৰিব পাৰে। মঙলবাৰৰ পৰা হনুমান চালিচা আবৃত্তি আৰম্ভ কৰাটো অতি শুভ। নিয়মীয়াকৈ হনুমান চালিচা আবৃত্তি কৰিলে আত্মবিশ্বাস বাঢ়ে। ঋণাত্মক শক্তি গুচি যায় আৰু ধনাত্মক শক্তি পায় নতুন শক্তিৰ যোগাযোগ কৰা হয়। ভয় বিশৃংখলতা আৰু ভয় নোহোৱা হৈ যায়। অৰ্থনৈতিক, শাৰীৰিক আৰু মানসিক সমস্যা ধ্বংস হয়। সুখ আৰু সমৃদ্ধি লাভ কৰা হয়। মুখত সদায় চোকাতা থাকে আৰু ঘৰত শান্তি আহে। হনুমান চালিচা কেনেকৈ আবৃত্তি কৰিব। হনুমান চালিচা পঢ়াৰ আগতে ৰঙা কাপোৰ এখনত বজৰংবলীৰ ছবি ৰাখক। ইয়াৰ পিছত গৰুৰ ঘিউৰ চাকি এটা জ্বলাই দিব। হনুমান চালিচা পাঠ কৰি থাকোঁতে ৰঙা আসন এটাত বহিব। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিশেষ যত্ন ল'ব। সুস্থ পৰিৱেশত আৰু শান্ত মনেৰে হনুমান চালিচা আবৃত্তি কৰক। হনুমান চালিচাৰ আবৃত্তি সম্পূৰ্ণ কৰাৰ পাছত বুন্দি লাড্ডু ভোগ হিচাপে আগবঢ়াওক। মঙ্গলবাৰ আৰু শনিবাৰে হনুমান চালিচা পাঠ কৰি মংগল দোষ, সাধেশ্বতী আদি দোষ শুধৰণি কৰা হয়। ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আনকো চাবলৈ শ্বেয়াৰ কৰি দিব।